জিনিয়াছ আসাম ইউটিউব চেনেলৰ অইন এটা প্ৰয়োজনীয় ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এটা নতুন খবৰ দিম। টিচাৰ ট্ৰান্সফাৰৰ ক্ষেত্ৰত আমি যিখিনি ডাটা আপলোড কৰিলোঁ সেইখিনি ডাটা ট্ৰান্সফাৰৰ কাম ক্ষীপ্ৰতৰ কৰিবৰ বাবে 15 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত আপুনি এন্ট্ৰি কৰা ডাটাসমূহ ভেৰিফিকেশ্যন কৰিবলৈ অফিচিয়েল নোটিছ এখন প্ৰকাশ কৰিছে। গতিকে আপুনি কেনেকৈ সেইটো ভেৰিফিকেশ্যন কৰিব গোটেইখিনি প্ৰচেছ বিতংভাৱে আলোচনা কৰা হ'ব। ভিডিঅ'টি স্কিপ নকৰাকৈ আপোনালোকে কমপ্লিট চাব। ভেৰিফিকেশ্যন প্ৰচেছটো অনলাইন বেচিছ হ'ব। ৱেবছাইটটো hrmsassam.com। HRMS-ত লগইন কৰাৰ লগে লগে আপোনাক তিনিটা ছেপাৰেট ডাইৰেক্টৰ অপশ্যন দেখা দিব। ছেকেণ্ডাৰী লেভেলৰ টিচাৰসকলৰ বাবে ইনস্পেক্টৰ অফ স্কুল, এলিমেণ্টাৰী টিচাৰসকলৰ বাবে ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী অফিচ, সমগ্ৰ শিক্ষাৰ কৰ্মীসকলৰ বাবে ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰত লগইন কৰিব লাগিব। ছাকচেছফুল লগইন হোৱাৰ পিছত প্ৰতিটো ডিপাৰ্টমেণ্টত লগইন কৰাৰ পিছত যেনেকৈ আপোনাৰ এলিমেণ্টাৰী বা ছেকেণ্ডাৰী বা সমগ্ৰ শিক্ষা, তাত প্ৰতিটো বিভাগতে তিনিটাকৈ অপশ্যন দেখা দিব। প্ৰথমটো ভিউ, এপ্ৰুভ আৰু ৰিজেক্ট। ভিউ অপশ্যনত আপুনি আপোনাৰ এণ্ট্ৰি ডাটাসমূহ তাত চেক কৰিব। এতিয়া এই ভেৰিফিকেশ্যনটো কেনেকৈ কৰিব লাগিব মই বিতংভাৱে জনাই আছোঁ। ছাকচেছফুল লগইন হোৱাৰ পিছত আপোনাৰ টিচাৰ ডিটেইলছ ছেকশ্যনত কেটাগৰী অফ পোষ্ট সেইটো ভেৰিফাই কৰিব। 2 নম্বৰত লেংগুৱেজ 1 সেইটো টিচাৰ ছেকশ্যনত আছে। নম্বৰ 3 জিৰ' এনৰলমেণ্ট থকা বিদ্যালয়ৰ শিক্ষকসকলে 2020-21ত হ'বলৈ গৈ থকা এমালগেশ্যন স্কুলৰ ইউডাইচ ভেৰিফাই কৰিব। 4 নম্বৰত আপুনি মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন সেইটো ভেৰিফাই কৰিব, যিটো ছাৰ্ভিচ ডিটেইলছত আছে। 5 নম্বৰ ছাৰ্ভিচ ডিটেইলছ ছেকশ্যনত আপুনি কি শিকায় সেইটো ভেৰিফাই কৰিব। তাৰমানে আপোনাৰ ছাবজেক্টবিলাক LP স্কুলৰ শিক্ষকৰ বাবে অল ছাবজেক্ট দেখা পাব। 6 নম্বৰ আপোনাৰ অফিচ ৰেকৰ্ডত আপোনাৰ পাৰ্চনেল ডিটেইলছখিনি চেক কৰিব। আপুনি তাত দেখা পোৱা সকলো তথ্যসমূহ আপলোড দিয়া তথ্যসমূহৰ লগত মিলাই চাব। যদি আপুনি এণ্ট্ৰি কৰা তথ্যসমূহ আৰু আপুনি প্ৰফাইলত দেখা তথ্যসমূহ বা আপলোড কৰা তথ্যসমূহৰ লগত যদি মিলি যায়, তেন্তে আপুনি এপ্ৰুভ যিটো বটম আছে তাত ক্লিক কৰি এপ্ৰুভ কৰি দিব। যদি আপুনি এণ্ট্ৰি কৰা ডাটাসমূহ আৰু আপুনি ভেৰিফাইৰ বাবে স্ক্ৰীণত দেখা ডাটাসমূহৰ লগত নিমিলে, তেতিয়া আপুনি ৰিজেক্ট বটমত ক্লিক কৰিব আৰু আপুনি ভুল দেখা পোৱা বা নিমিলা তথ্যটো কি সেইটো এই ৱেব পৰ্টেলৰ যিটো কমেণ্ট বক্স আছে তাতে লিখি ছাবমিট কৰি দিব। তাৰপিছত ভুল শুধৰাবৰ বাবে আপোনাৰ যিটো HRMS-ৰ হোম পেজ আছে তাত আপুনি আগৰ দৰে এই আপোনাৰ প্ৰফাইলৰ ডাটাসমূহ এডিট কৰিব। এডিট কৰাৰ পিছত আপুনি কি কৰিব, সেইবিলাক এপ্ৰুভেলৰ কাৰণে পুনৰ পঠাই দিব। গতিকে আজি আছিল ভিডিঅ'টোৰ মেইন বিষয়বস্তু এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব। যদি আপুনি চেনেলটোত নতুন, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন বটমত ক্লিক মাৰি দিব।
যদি আপোনালোকৰ এই ভিডিঅ'টোৰ দ্বাৰা কোনো উপকাৰ হয় মোৰো ভাল লাগিব। চাই থাকিব জিনিয়াছ আছাম টুডে ইউটিউব চেনেলৰ সৈতে। ধন্যবাদ। জয় অসম।